PCDC चेयरमैन पोस्टखौ लानानै इउपिपिएलनि मावथिफोरा हेंथा सोमावसारनाय बीजेपी दोलोनि बेरेखा इउपिपिएलनि मावथिफोरा हेंथा सोमावसारदों। मख'नो गोनांदि उदालगुरि जिल्लानि मोनथाम PCDCनि चेयरमेननि फारिलाइयाव बीजेपी दोलोनि साथाम सोद्रोमाया चेयरमेन मासिखौ मोननो हानाय फारिलाइखौ लानानै इउपिपिएल दोलोनि मावथि सोद्रोमाफ्रा बीजेपी चेयरमेन गो बेक स्लगानजों सोमावसारदों। उदालगुरि जिल्लानि कपिरालि हालामनि मोनथाम PCDCनि चेयरमेन मासियाव इउपिपिएल दोलोनिफ्राय चेयरमेन मासि होआब्ला फैबाय थानाय समाव बेफोरबायदिनो सोमावसारनाय हाबाफोर लानो गोनां जागोन होननाबो बुंथिदों इउपिपिएल दोलोनि मावथि सोद्रोमाफ्रा। আপোনালোকে আজি কিহৰ কাৰণে প্ৰটেষ্টিং কৰিছা? কিহৰ কাৰ্যসূচী? আজি আমি হঠাতে আমি PCDC চেয়ারম্যান যেটোকে তালিকা ওলাই গ'ল এইটোত আমি হঠাৎ আমি কাৰ্যসূচী বা প্ৰটেষ্ট কাৰ্যসূচী লোৱা বাধ্যতা হৈছোঁ। যেহেতু আমাৰ এই কপিৰালি এৰিয়াত আমাৰ তিনিটা PCDC অৰ্থাৎ প্ৰাইমাৰী আছিলে, যেনে কৰমগুৰি, চাৰগাঁও, ডমুৰগুৰি আৰু মাজৰচুবা। এই তিনিটা PCDCত হঠাতে আমি দেখা পালোঁ যে গোটেইকেইজন চেয়াৰমেন মানে PCDC ৰাজনৈতিক দলৰ পৰা তালিকা ওলাই পৰিল। গতিকে এই তালিকাত আমি যথেষ্ট অসন্তুষ্ট। আমি এই তালিকা কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি আজি যি তালিকা ওলাল ইয়াৰ যদি আমাৰ ইউপিপিএল ৰাজনৈতিক দলে যদি বিশিষ্ট অৰ্থাৎ ব্যৱস্থা নলয় তেতিয়াহ'লে আমি অনিৰ্দিষ্টকাললৈ আমি ইয়াৰ বিকল্প চিন্তা কৰিম। আৰু আমাৰ যদি বিশেষ ব্যৱস্থা নলয় অৰ্থাৎ PCDC চেয়াৰমেনৰ বিষয়ে আমাৰ ইউপিপিএল দলৰে আমি হ'ব লাগে। কাৰণ যিহেতু আমি আজি 11 মাহ জুৰি আমি কষ্ট কৰি আমি আমাৰ যিহেতু নিজস্ব আমাৰ MCLA পাব পাৰিছিলোঁ আৰু আমাৰ MCLA সম্পূৰ্ণভাৱে আমি ইউপিপিএল দলৰ পৰাই আমাৰ তিনিটা প্ৰাইমাৰীত বা PCDCত চেয়াৰমেন সিলেকশ্যন কৰি পঠাইছিল, কিন্তু কোনো এজন আমাৰ ইউপিপিএল দলৰ চেয়াৰমেন আমাৰ তালিকাত ওলাই নাহিল। সেইটোকে আমি বৰ অসন্তুষ্ট প্ৰকাশ কৰিছোঁ। অকল অসন্তুষ্ট প্ৰকাশ কৰাই নহয়, আমি এইটো অনিৰ্দিষ্ট কাললৈ আমি প্ৰটেষ্ট কৰিম যেতিয়ালৈকে আমাৰ এইটো সম্পূৰ্ণ ভাল এটা সিদ্ধান্ত নিদিয়ে। আৰু আগন্তুক দিনত আমি আকৌ এনেকুৱা কাৰ্যসূচী ল'ব বাধ্যতা হ'ব পাৰে। গতিকে আমি এইটোৱে আমি আমাৰ কৰ্মীসকলে আমাক সতৰ্ক কৰি দিছে। অকল আমি আজি এইখিনিতে যথেষ্ট নহয়, হয়তো আগন্তুক আহি থকা দিনত হয়তো আমাৰ যদি এই তিনিটা PCDCৰ কাৰণে চেয়াৰমেনৰ কাৰণে যদি আমাৰ ইউপিপিএল দলৰ পৰা যদি আমাক তালিকাত অন্তৰ্ভুক্ত নকৰে আমি অনিৰ্দিষ্টকাললৈ এনেকুৱা কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম।